নমস্কাৰ আসসালামু আলাইকুম স্বাগতম জনাইছো আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো মই একেবাৰে ৰাতিপুৱাৰ পৰা দেখুৱাইছো আপোনালোকক ৰাতিপুৱা শুই উঠি মোৰ প্ৰথম কাম হৈছে দৰজাখন খুলিয়ে গাখীৰ আৰু যি বস্তু ৰাতি অৰ্ডাৰ কৰি থওঁ সেইখিনি লোৱা আমাৰ ঘৰৰ মুখতে এনেদৰে দি থৈ যায় সকলোখিনি বস্তু আৰু এনেকৈ আমি গোটেইখিনি বস্তু লৈ লওঁ Deep in the shadows I know it's hard Put one foot in front of the other আৰু ৰাতিপুৱা শুই উঠিয়ে চাহ একাপ নাখালে দেখোন নহয় গতিকে এফালে গাখীৰখিনি গৰম কৰিবলৈ দি দিছোঁ আৰু এফালে মই চাহ একাপ বাকি লৈছোঁ Here in the shadows I know you're scared Take my hand together We'll make a stand We've got to fight to find a way Dare to fall to find out what to say No more hate Just admit that you're just afraid Time to let go of all your fears and pride Stand up beside me Don't you hide We can build a better place If we can just find a way Then we can live a better day Rise from the ashes, from the anger, from the war Let's come together, lift your spirit for the cause আৰু চাহকাপ খাই উঠিয়ে মই ধৰিলোঁ ব্ৰেকফাষ্টৰ কামত ব্ৰেকফাষ্টত আজি মই ডোচা বনাইছিলোঁ আৰু ডোচা বেটাৰটো ইয়াত এনেদৰে ৰেডিমেড পোৱা যায় গতিকে একো কৰিব দৰকাৰে নপৰে ডাইৰেক্ট দি দিলে হয় ডাইৰেক্ট বনাই দিলে হয় হৈয়ে যায় ব্ৰেকফাষ্টৰ পিছতে মই বাপুক গা পা ধোৱা কামখিনিও কৰিলোঁ তাৰ লগতে মই দিনৰ সাজখিনিও বনালোঁ সেইখিনি অৱশ্যে আপোনালোকক দেখুওৱা নহ'লে এতিয়া মই আহিছোঁ বাকীখিনি দৈনন্দিন কাম কৰিবৰ কাৰণে যেনেকৈ ধৰক এই কাপোৰখিনি ৰাতিপুৱাতে ধুই দিছিলোঁ সেইখিনি শুকুৱালে সেইখিনি ভৰাইছোঁ আৰু ইফালে মই বাপুক খুৱাই থৈ আহিলোঁ ইন দি মিন টাইম We can build a better place If we can just find a way Then we can live a better day 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 Rise from the ashes, from the anger, from the war Let's come together, lift your spirit for আৰু এতিয়া সময় হ'ল আবেলি 5টা বাপু শুই উঠিলে আৰু গতিকে ভাবিলোঁ তাক অলপমান ফুৰাই আনো বাহিৰত আৰু সেনেদৰে বাহিৰত সি যেতিয়া খেলিবলৈ যায় তাৰ একেবাৰে মুডটো ফ্ৰেছ হৈ যায় আৰু লগতে সি আজিকালি খেলিও বিৰাট ভাল পায় ইয়াতে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীবোৰ আহে সকলোৰে আৰু সকলোৰে লগত খেলি সি খুব ভাল পায় গতিকে আৰু আমাৰো খুব ভাল লাগে অলপমান ফ্ৰেছ হৈ যোৱা যায় Deep in the shadows I know it's hard To put one foot in front of the other So far is the echo Where do we start? You can learn to discover a million stars Here in the shadows I know you're scared এতিয়া জাষ্ট বাহিৰৰ পৰা আহিলোঁ আহি মানে একদম ঘামি গ'লোগৈ ইমান বেছি গৰম লাগিলে বাহিৰত গৈ আৰু ইমান বেছি আচলতে গৰম তেনেকৈ নাই কিন্তু বাহিৰত আচলতে দৌৰা কৰি আছিলোঁ যে বাপুহঁতৰ লগত সেইকাৰণে গৰম লাগি গ'লগৈ আৰু গধূলি সময়খিনিতো বেছ ভালেই বতৰটো কাৰণ একদম ধুনীয়া বতাহ মাৰি থাকে ইয়াতে
সেইকাৰণে আৰু ভাবিছোঁ এতিয়া ব্লগটো এইখিনিতে শেষ কৰোঁ, নহ'লে বেছি দীঘল হৈ যাব। আৰু যোৱাৰ আগতে আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে জীৱনৰ কোনো এটা দিনেই বেয়া বুলি দলিয়াই নিদিব, কাৰণ ভাল দিনবোৰে দিব সুখ আৰু স্মৃতি, আৰু বেয়া দিনবোৰে দিব অভিজ্ঞতা আৰু শিক্ষা। গতিকে অলৱেজ ষ্টে পজিটিভ, ষ্টে হেল্ডি। আৰু ভাবিছোঁ এতিয়া মই শেষ কৰোঁ ভিডিঅ'টো এইখিনিতে। আশা কৰিছোঁ অতি সোনকালে আপোনালোকক আন এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে নিজৰ কেয়াৰ কৰিব আৰু লগতে আপোনাৰ পৰিয়ালবৰ্গৰো কেয়াৰ ল'ব আৰু হাঁহি থাকিব সদায়। বাই বাই, থেংক ইউ ফৰ লাভ।